সোমাইছিল চোৰ? নমস্কাৰ। যোৱা 29 তাৰিখৰ ৰাতি মানে 3:30 সোমাইছে, 4:30 মানত বাহিৰত ওলাইছে চোৰটা। আৰু ঘৰৰ ভেণ্টিলেশ্যনটা দোকান ঘৰৰ ভেণ্টিলেশ্যনটা ভাঙাই তাৰপাছত সোমাইছে চোৰটা। ৰিয়েলমিৰ 2টা স্মাৰ্ট ৱাচ আছিল আৰু লগতে কয়েকটামান কিপেড মোবাইল ফোন নিয়ে গেছে চোৰটা। আৰু একদম দোকানটা সব লেতেৰা কৰি ৰাখি দিছে, সব কিবা কিবি খুলি পেলাই এনেকা মানে CC কেমেৰাত ভিডিঅ' ফুটেজটো আছে মোৰ লগত। কিন্তু চোৰটা হয় কি হয় এতিয়ালৈকে জানিব পৰা নাই। মানে ভিডিঅ'টো চাইছোঁ তথাপি আৰু একদম অৱস্থা কেনেকুৱা চোৰৰ অৱস্থা? চোৰৰ অৱস্থাত একদম নেকেড সোমাইছে, একদম লেংটা আছিল একদম। তো আমি যেতিয়া ঘৰৰ পৰা দোকানত আহিছোঁ, দোকান খুলিছোঁ, চব এনেকা সব টিভি ভাঙাইছে। এনে কিমান টকাৰ লছ হৈছে বুলি লছ হৈছে আপোনাৰ হিচাপতো? চোৰে 7,000 এৰাউণ্ডৰ মাল লৈছে, 4,000 to 7,000ৰ মাল লৈছে। পাছত যেতিয়া সোমোৱাৰ টাইমত যোন জেগাত সোমাইছে এই জেগাত এণ্ড্ৰইড টিভি আছিল একটা ৰিয়েলমিৰ, এইটো সোমোৱাৰ টাইমত এই টিভিটা ভাঙাই দিছে। তো তাতে মোৰ 14,000 মান লছ হ'ল। টোটেলি কেলকুলেট কৰিবলৈ গ'লে 18,000 to 20,000 মান লছ হৈছে মোৰ তাত। তো আপুনি পুলিচক ইনফৰ্মেশ্যন দিছে? হয়, পুলিচ শান্তিপুৰ পুলিচ পোষ্ট অলৰেডি ইয়াৰ ওচৰতে হয়, মই অলৰেডি জনাইছোঁ তেখেতেও আহিছে, চাইছে ঘটনাটা কি হয় বুলি। আৰু পাছত তেখেতে কৈছে মোক মানে আমি যি একশ্যন ল'ব লাগে এইবিলাক কৰি আছোঁ। মানে গোটেইখিনি দাঁতগাড়ী, ৰুণিখাতা, বেংগল পোষ্ট গোটেইখিনি পোষ্টৰ ইনফৰ্মেশ্যন অলৰেডি কৰা হৈছে বুলি কৈছে। আৰু মই আশা কৰোঁ যিমান পাৰে সোনকালে যোনটা চুৰ কৰা মানুহ আছে এইটো এৰেষ্ট কৰি লওক বা ধৰি লওক, যাতে মোৰ ওপৰত ইমান ষ্ট্ৰং দোকান আছে, চাৰ্টাৰ দোকান, RCC দোকান, এনেকুৱা দোকানত যদি চোৰ সোমায় তো বাজাৰ এৰিয়াটো ডেভেলপ হোৱা কোনো পচিবলেই নহয়। নাম্বাৰ 1 আমি এনেকুৱা যদি চোৰ সোমায় আমি দামী মাল ৰাখিব ভয় কৰিম, আৰু যদি দামী মাল ৰাখিব ভয় কৰিম তো দোকানটো ডেভেলপ হোৱাৰ চান্সেই নাই, বাজাৰটো ডেভেলপ হোৱাৰ চান্সেই নাই। সেইদৰে তো পুলিচক মই প্ৰশাসনক অনুৰোধ ৰিকুৱেষ্ট কৰিছোঁ যাতে অতি সোনকালে এনেকুৱা মানে যোনটা ঘটনা কৰিছে এই চোৰ এই এৰেষ্ট কৰি লওক বা ধৰি লওক। কোন হ'ব বুলি আপুনি ভাবে? কাৰ তেনেকুৱা খাম বুলি ভাবে আপুনি? চোৰটো এতিয়ালৈকে একজেক্টলি কাই হয় কোন জাতিৰ হয় কি হয় ক'ব পাৰে না, মানে নাই, মানে আইডিয়াই নাই যে কাক কোনটা জাতিৰ হয় কি হয় ক'ব নাপাৰিম। ঠিক আছে।